हेलो गुड मर्निंग কি খবৰ আশা কৰো সকলোৰে ভাল নহয়নে এটি নতুন ভিডিওলৈ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি হল মাঘৰ বিহুৰ উৰুকা আমাৰ অসমীয়াৰ মন প্ৰান্ত ৰঙেৰে উপচি আছে এটো কবই নালাগে এতিয়া মই আহি পালো মাৰ ঘৰলৈ আজি 14 বছৰৰ মূৰত এইবাৰ মাৰ ঘৰত উৰুকা খাম বুলি ভাবিছো ৰাতিলৈ বহুত মস্তি ফুৰ্তি মজা হ'ব সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম ভিডিওটি শেষলৈকে চাই থাকিব আৰু এই চেগতে মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালো এয়া আহি গ'ল আমাৰ মাছ পুখুৰীতে মাছ মাৰি উঠালে দেউতাই 3 কিলো ওজনৰ ৰৌ মাছ এটা পাইছে চাওকচোন কিমান পিস হৈছে আৰু মুৰ্গী এটা যে কি ডাঙৰ মুৰটোৰে কি হয় চাও কি বনোৱা যায় আৰু এইফালে আছে লেগ পিস এইকেইটা ফ্ৰাই কৰি ধুনিয়াকৈ মছলা খানি জুইৰ কাষত বই এখন দিয়া খাব লাগিব তাৰ পিছত ছাগলী কাটিব ঘৰতে ছাগলীৰ মাংস দেখুৱাম অলপ পিছত এনেকৈ আজি দিনটো চলি থাকিব আৰু এইবিলাক এয়া ছাগলী মাংস এয়া কাটি আছে ঘৰতে মোৰ মামা আৰু খুৰা এজনে ধুনিয়াকৈ আজি পাৰ্টি হ'ব খানা বাই বাই কিমানে দি আনিছা এইটো ছাগলীটো 4000ৰ 100 কম হয় নেকি কিমান হৈছে মাংস নে জখাই নাই 7.5 কেজি হল 7.5 কেজি 7.5 কিলো পিছে আজি খানা তামাম তামাম খানা গাছি খানা হ'ব ঠিক আছে বাৰু এয়া বাইদেৱে পিঠা বনাই আছে তিল নাৰিকল দিয়া পিঠা এইবিধ নহলেতো আমাৰ মাঘৰ বিহু নচলে নহয় জানো আমাৰ অসমীয়াৰ বিলাক পিঠা বনোৱা নিয়ম পূৰ্বৰে পৰা চলি আহিছে গতিকে বিভিন্ন বিধে পিঠা বনোৱা হ'ব আজি আৰম্ভণি কৰিছে চুঙা পিঠা বাহৰ চুঙাত বৰা চাউল ভৰাই আৰু ভাত খোৱা চাউলৰ গুড়ি ভৰাই এনেকৈ দুই ধৰণৰ দেউতাই এইবিলাক পুৰি আছে জুইত এইটো আৰু মজা লাগিব খাই কিনে বঢ়িয়া লাগে এয়া লেগ পিছেৰে এতিয়া আমি আৰম্ভ কৰিম ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ নেমু লৈছোঁ লগত পিঁয়াজ লৈছোঁ এতিয়া মজাকৈ এইখিনি খাম তাৰপিছত বাকীবোৰ দেখুৱাই আছোঁ এয়া ৰাইজৰ মানুহে একত্ৰিত হৈ আমাৰ গাঁৱৰ যি মেজি বনাইছিল বহুত ডাঙৰকৈ বনাইছিল এতিয়া লগাই দিয়ে এনেকৈ অগ্নিক পূজা কৰিলে আজি সকলোৱে চাওকচোন ইমান ধুনীয়া লাগিছে বহুত দূৰলৈকে কেৱল জুই বিয়পি গৈছে এয়াই হ'ল আমাৰ পৰম এতিয়া মেজি জ্বলোৱা হ'ল আমি সকলোৱে মিলি ভাত খাম এনেকৈ ৰেডি কৰিছোঁ চালাড এতিয়া ঘৰৰ আটাই মিলি ধুনীয়াকৈ উৰুকাৰ খানা নহয় কালি ৰাতি উৰুকাৰ খানা খাওঁতে বহুত দেৰি হ'ল এইটো দেখুওৱা নহ'ল এতিয়া ৰাতিপুৱা আমি খাব লৈছোঁ সকলোৱে ধুনীয়াকৈ মাছ মাংস মাছৰ মুগৰ দাইল মুড়ি ঘণ্ট তাৰপিছত চালাড মাংস এনেকৈ চববিলাক লৈ ধুনীয়াকৈ সৰু ডাঙৰ মিলি সকলোৱে ভাত খাই আছোঁ এইখিনি মোৰ স্পেচিয়েল মোৰ প্ৰিয় বিলাহী আৰু আলু পোৰা ধুনীয়াকৈ এইখিনি পিটিকি খাম এইখিনি দেখুৱাব ৰৈ গৈছিল আপোনালোকক গতিকে উৰুকা আৰু মাঘ বিহুৰ ভোগালীৰ খানা ইমানেই আজিলৈ ইমানতে ধন্যবাদ ভিডিঅ'টি ভাল পালে লাইক কৰি দিব এটা